হেল্ল' এভৰিৱান ৱেলকাম টু দ্য ফুড কেপিটেল অফ ইণ্ডিয়া। হয়, আজি আমি গৈ আছোঁ ভাৰতৰ আটাইতকৈ ডাঙৰ ফাষ্ট ফুডৰ বজাৰলৈ। টাইমছ অফ ইণ্ডিয়াৰ মতে 2019 চনত এই ঠাইডোখৰৰ পৰা 5,000 কোটি টকাৰ ফাষ্টফুডৰ বিক্ৰী কৰা হৈছিল। ইন্দোৰখন কেৱল ভাৰতৰ ফুড কেপিটেলেই নহয়, ই ইণ্ডিয়াৰ আটাইতকৈ ক্লিনেষ্ট চিটিৰ এৱাৰ্ডো পাইছে। কেৱল এবাৰ নহয়, দুবাৰ নহয়, 7 বাৰকৈ কণ্টিনিউৱাছ ভাৰতৰ ক্লিনেষ্ট চিটিৰ এৱাৰ্ড পাইছে। চ' বলকচোন যাওঁ এবাৰ ফেক্ট চেক কৰোঁগৈ। हम तो लोकल है इंदौर के। हाँ। हमें जब जाना रहता है तो हम चप्पन भी जाते हैं, हम हाँ। वहीं जाते हैं अच्छा शाम को। ফাইনেলি পালোহি 56 দোকান। 56 মানে ইয়াত 56খন দোকান আছে ষ্ট্ৰীট ফুড। চফা হয় বহুত। আপোনালোকক এটা ট'ৰ দি দিম, চাইলেণ্ট ট'ৰ। याद है ना आ गया था। মাংস উলিয়াইছো নে दिल्ली शुरू होता दादा। চয়া চাপ দেখাত মাংস নিচিনা লাগে। ৰয়েল পটেটো। দোকান 56খন আছে কিন্তু ভোক লগা নাই এখনতে। বহুত এক্সপেঞ্চিভ হয় ইয়াত, খাব পাৰি আৰু, কিন্তু বাহিৰৰ মানে বেছি ফেমাছ কৰিছে বুলি কৈছে লোকেল মানুহে। তো এয়া দেখিছে আপোনালোকে ইমান চফা এৰিয়াটো, মানে ইণ্ডিয়াত ইমান চফা ষ্ট্ৰীট ফুড হাব মই কেতিয়াও দেখা নাই আগতে। আৰু ইয়াত কি লাগে আপোনালোকক, চব ধৰণৰ ফাষ্ট ফুড আৰু মিঠাই পাই যাব। খোৱা সহি চলিব। কি খাই আছে? রসমলাই মজা, এইটো চামুচ দোকানে চাহি রসমলাই বাহিৰ ৰসমলাই। মজা হ'বলা, খাইছা ভাল লাগিলে লৈ ল'বি এটা। মজা ন? টেষ্টটো অলপ বেলেগ ন? পুৰা ক্ৰীম ৰিচ। আৰু বহুত মানে থিকনেছটো বহুত। আৰু খাবি নেকি? পেক কৰাই লওঁ নি? বাতিটো দিব নেকি লগত? অঁ, মানে এনেকৈ পূৰা সেইকাৰণে 80 টকা লৈছে চাগে, লগতে মাটকা চাটকাও আহি গৈছে নাই। এইটো ডাইৰেক্ট ৰসমলাই বুলি নকয়, চাহি ৰসমলাই। এই পৰিলে এই খাব নজনা মানুহৰ আছে। এয়া মা খাই আছে, তেওঁ এটা অকলে খালে বাৰু, মই দাদাৰ লগত শ্বেয়াৰ কৰিলোঁ। ইমানেই ভাল পালে মায়ে খাই। মা পেক কৰাই লওঁ হয়নে? তামাম ভাল পাইছে পেক কৰাই বোলে। बाबूजी जैसे ग्राहक लोग अच्छे बोले यहाँ खाने के लिए हम पैक कराएंगे भी बोले 3। लेकिन हाँ, ऐसे ग्राहक को कोई ऑफ नहीं मिलता वैसे। अरे एक इंद्राणी साथ में रख देना बेटा। सुभाष बाबू 3 शाही रसमलाई पार्सल और एक इंद्राणी साथ में डिस्काउंट। थैंक यू भैया। 3 किलो शाही रसमलाई ডিছকাউণ্ট। ডিছকাউণ্ট মানে লগত এটা দিয়া। আগতেও এটা হেৰি দিছিলে, ৰাজস্থানী কিবা মিঠাই এটা দিছিলে। সদায় ইয়াৰ পৰা আহিলে এইটোৱে লওঁ। ये हो गया कॉम्प्लीमेंट्री। ইমান লছ কৰি বোলো তিনিটা দি দিব নিফি বোলো। মানে অফাৰ নিদিয়ে মই। চব ভণ্টিৰ ফালৰ পৰা পাৰ্টি। ये सीताफल वाली है, सीताफल कर दीजिए और एक कोकोनट। दिस इज सीताफल कस्टर्ड एप्पल কাষ্টাৰ্ড এপল। কিমান লৈছে कोकोनट পাৰ পিচ? 180 to 180 ললে দুটাতে। আচ্ছা আচ্ছা 90। 90 ভ্যাৰাইটি পান পাৰ্লাৰ। বিভিন্ন ধৰণৰ পান পাব ইয়াত। চকলেট কক। তো এতিয়া এই জেগাডোখৰৰ পৰা বিদায় ল'বলৈ সময় হৈছে। हाँ भैया। কেতিয়াবা ইন্দোৰ আহে যদি ইয়াত আহিব পাৰে, বিশেষকৈ গধূলি ইয়াত সময় কটাই ভাল পাব। চ' ভিডিঅ'টো ভাল লাগিল যদি লাইক এটা মাৰি দিব, পাৰিলে ছাবস্ক্ৰাইবো কৰি দিব।
আকৌ লগ পাম আন এটা ভিডিঅ'ত। চি ইউ, গুড বাই। মায়ে কৈছে প্লাষ্টিকৰ বোলে। অৰিজিনেল ফুলৰ ন ধুনীয়া লাগিছে।